হেল্ল' এভৰিৱান, প্ৰিটিছ লাইফৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সমূহ অসমবাসীৰ ৰাইজক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আগতে নাৰিকল পিঠা মায়ে বনাই দিয়ে আৰু আমি মজাকৈ খাওঁ। বনাওঁতে লগা সময়খিনি আৰু কষ্টকণৰ কথা গমেই পোৱা নাছিলোঁ। আজি ময়ো বনালোঁ। যিহেতু উৰাল নাই, মিক্সিত পিচিয়ে বনাম বুলি ভাবিলোঁ। তেতিয়াহ'লে চাওঁ আহক। চাউলখিনি মই ৰাতিয়ে ভালকৈ ধুই তিয়াই থৈছিলোঁ আৰু ৰাতিটো তিয়াই থোৱাৰ পিছত ৰাতিপুৱা সেইখিনি পানী পেলাই চাউলখিনি খৰাহী এটাত টুকি থলোঁ। 2 ঘণ্টামানৰ পিছত যেতিয়া চাউলখিনি অলপ শুকান জৰ্জৰীয়া হ'ল, তাৰপিছত মই অলপকৈ চাউলখিনি মিক্সিত পিচি ল'লোঁ। এয়া দেখিছে, মই মিক্সিত পিচি লৈছোঁ চাউলখিনি আৰু ভালকৈ চালি এনেকৈ অলপ হেঁচি দিছোঁ। আৰু এতিয়া মই নাৰিকল এটা ৰুকি ল'ম। মিক্সিত নাৰিকলটো নাই দিয়া, যিহেতু ৰুকনিটো কেতিয়াবা ৰুকি ভাল লাগে, সেইকাৰণে মই ৰুকনিতে ৰুকিলোঁ। আগতে আমি সৰু থাকোঁতে মায়ে এনেকৈ ৰুকনিতে আমাক নাৰিকল ৰুকিবলৈ দিছিলে। যেনেকৈ আৰু এতিয়া ৰুকি লৈছোঁ। ৰুকি লোৱাৰ পিছত যেনেকৈ নাৰিকল লাৰু আমি বনাওঁ, তেনেকৈ এইখিনিত আমি এতিয়া চেনি সানি ল'ম। এনেকৈ চেনিখিনি ভালকৈ সানি লৈছোঁ। ঠিক নাৰিকল লাৰু বনোৱাৰ নিচিনাই আমি চেনিখিনি সানি ল'ম। আৰু এতিয়া চেনিখিনি সানি লোৱাৰ পিছত এইখিনি আমি ভাজিম। এইখিনি মই দি দিছোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা মোৰ ভিডিঅ'বোৰ চাইছে, তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আমি এইখিনি ভাজি ল'ম। মই বহুত বেছি জৰ্জৰীয়াকৈ এইখিনি নাভাজোঁ। যিহেতু মই বেছি পিঠা বনোৱা নাই, সেইকাৰণে মই বেছি জৰ্জৰীয়াকৈ এইখিনি নাভাজোঁ। মই অলপ ভাজি ল'ম। মই এতিয়া ইয়াত এড কৰিম, অলপ ভজা হৈ গৈছে। এতিয়া মই ইয়াত অকণমান ইলাচি, যিটো ইলাচি থাকে আপোনাৰ, ইলাচি গুটিটো মই অকণমান গৰম কৰি এইটো খুন্দি লৈছিলোঁ। এতিয়া এইখিনি মই ইয়াত এড কৰি দিছোঁ আৰু এইখিনি ভালকৈ এতিয়া মিক্স কৰি ল'ম। মই কৈছোঁৱেই যে মই বেছি জৰ্জৰীয়াকৈ নাভাজোঁ, যিহেতু মোৰ পিঠা মই বেছিকৈ নবনাওঁ। জৰ্জৰীয়াকৈ ভজাৰ এটাই কাৰণ আপোনালোকৰ পিঠাটো বেছি দিনলৈ ভাল হৈ থাকে। শুকান যেনেকৈ নাৰিকলৰ চিৰা বনায়, চিৰা বনোৱালৈকে যিটো আপোনাৰ খৰখৰীয়া হৈ যায় ন, তেনেকৈ যদি আপোনালোকে ভাজি লৈ পিঠাটো বনায়, তেতিয়াহ'লে আপোনালোকৰ পিঠাটো বেছি দিনলৈ ভাল হৈ থাকে। মই তেনেকৈ নাভাজোঁ, মই এনেকৈ খাই ভাল পাওঁ, সেইকাৰণে মই এনেকৈ ভাজিছোঁ। এয়া মোৰ নাৰিকলৰ ভজাখিনি ৰেডি হৈ গ'ল। এতিয়া যিহেতু মোৰ ডাঠ টাৱা নাছিলে, সেইকাৰণে মই এলুমিনিয়ামৰ ছচপেনৰ ঢাকনিখনতে পিঠাটো বনাইছোঁ। আৰু ঢাকনিখন যিহেতু যথেষ্ট ডাঠ আছিলে, চ' এয়া চাওক, এনেকৈ মই আপোনাৰ চেকনি দি চালি দিছোঁ। আপোনালোকৰ যদি চেকনি নাই, তেতিয়াহ'লে আপোনালোকে চালনীও ব্যৱহাৰ কৰিব পাৰে, নহ'লে আপোনালোকে হেতা দিও এনেকৈ দিব পাৰে। এয়া মোৰ পিঠা এনেকৈ মই বনালোঁ। পিঠাকেইটা কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে আৰু খাবলৈ ভাল হৈছিলে। কমেণ্ট বক্সত পিঠাকেইটা কেনেকুৱা হ'ল জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।